এয়া ইভিনিং চাহ খাবৰ কাৰণে মই মাটিকলা দাইলৰ পকৰা বনাবলৈ গৈ আছোঁ। এয়া মই নৰসিংহ পাত আৰু কেঁচা জলকীয়া দি এয়া ভালদৰে মিক্সিত পিচি লৈছোঁ। একদম পিছা হ'ব নালাগে, অলপমান মোটা থাকিব লাগে। তাৰপিছতে এইদৰে মই পিঁয়াজ কাটি দিছোঁ। পিঁয়াজটো অলপ সৰহ হ'লে মানে পকৰা খাবলৈ ভাল হয়, সেইকাৰণে পিঁয়াজটো অলপ সৰহ দিব লাগে। এয়া নামাত্ৰ অলপ হালধি দিছোঁ আৰু অকণমান জিৰা ফ্লেভাৰ দি দিছোঁ। তাৰপৰা এতিয়া মই অলপমান নিমখ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। এতিয়া ভালদৰে মই এইখিনি সানি পিনে এতিয়া গৰম তেলত ভাজিম। এয়া এইদৰে মই পকৰা বনাই গৈছোঁ। আপোনালোকেও বনাই খাবচোন, খুব ভাল লাগে। অকল বোলে মচুৰ দাইলৰো পকৰা নহয়, মাটিকলা দাইলৰো পকৰা খাব পাৰি।